আপনি কথা পাতিম বুলি কৈছিলে কাৰ লগত আকৌ লাইভ কৰি দিছো আপুনিয়ে কৈছে একো নাই মোক ক'বলগীয়া একো নাই প্ৰথম কথা আৰু মই শুই উঠিছোহে অলপ দেৰি আগতে এজনী টিয়া মোৰ সেইটো ইকো এইটো ভিক্টৰ গেদা গেদা বুলি কৈ দিওঁ আপুনি নখৰ সমান নহয় বুলি কৈ দিয়ে বেয়া কথা নকবি এইটো কিষাণো আছে মায়া আছে মোৰ ষ্টুডিঅ'ত সি আহি ওলালহি আহি এতিয়া মই গধূলি জলপান অকণমান খাম ৰুটি এখন খাম গধূলি 12টা বাজিব হা 10টা বাজিছে নাই এইটো মোৰ কাৰণে গধূলি বেলেগ মানুহৰ কাৰণে ৰাতি হ'ব পাৰে মোৰ কাৰণে গধূলি আমাৰ কাৰণে গধূলি তোৰ কাৰণেও নহয় আপোনাৰ কাৰণে গধূলি তই মই কাম কৰা দেখিলে তই বুলি হৈ যাবি তই চুইচাইড কৰি দিবি তই আপুনি ভগৱান মই যেনেকৈ কাম কৰোঁ নহয় আমি জেজি ফেন ন এতিয়া জেজি ফেনটো আপুনি যদি কৈ দিয়ে যে জেজি ফেন বিলাক মাৰি পেলাম বুলি যদি আপুনি ভাবে মাৰি পেলাওক নহয় মাৰি নেপেলাওঁ মাৰি কেলৈ পেলাওঁ জেজি ফেন মাৰি পেলাব নেকি জেজি ফেন নাথাকিলে মই কেনেকৈ থাকিম গেটত জেজি লিখি থৈ দিছে অঁ জেজি লিখিছে বিচাৰিবলৈ সুবিধা হয় জেজি কোন বিচাৰি ফুৰিব নালাগে ভগৱানটো কোন এই মই ভগৱান নহয় দেই মা পাপা তাৰপিছত জেজি সেইটো বেলেগ মানে সৰুৰ পৰা গান শুনি আহিছো কেনেকুৱা জনৰ গান শুনিছো মই কৈ আছো মা দেউতা পাখি এই মন পাখি লগা মোৰ মন পাখি মেলি যাউৰি মা দেউতা মোৰ কাৰণেও ভগৱান আৰু ভগৱান চবৰ কাৰণে আচলতে মা দেউতা ভগৱান হ'ব লাগে আৰু এটা চবতছে চালিয়া কথা শুনকচোন আপুনি ভগৱান মই ভগৱান নহয় আপুনি ভগৱান কোনে কৈছে জেজি ভগৱান No. Who said that? That's a wrong thing. No. That's a wrong thing you're saying. সেইটো মোক চবকে কওঁ যে মোক ভগৱান নহয় I'm not. একো নাই আমি নৰ্মেল কথা পাতি আছো পাৰ্থ আছে আজি বোলো চবেই চিনি পায় মোৰ ক্লজেষ্ট ফ্ৰেণ্ড বেষ্ট ফ্ৰেণ্ড বুলি ক'ব লাগিব আমি দুটাই এই বয়সলৈকে চলাই আছো আৰু সি ড্ৰাম চলাই আছে মই গান চলাই আছো চিনেমা চলাই আছো মানুহে ঠগিছে মানে বহুত ঠগিছে আৰু এইবাৰ পাৰ্থ আকৌ চিনেমাত এক্টিং কৰিব মোৰ নতুন চিনেমা ৰৈ বিনাল ময়ো কৰিম নেকি পাৰ্থ কৰিব তোক ক'ৰবাত দিলেও পাৰি কিন্তু মই চিন্তা কৰি চাব লাগিব মই মানে ষ্টৰিটো এতিয়া বনাইহে আছো স্ক্ৰিপ্টিং চলি আছে মই তাৰমানে ক'ৰবাত মানে জাবৰ তাবৰ উঠোৱা টাইপ মানে জাবৰ উঠাবি দুখীয়া মানুহ তোক দাই চাই কাটি অকণমান ধুনীয়া কৰিব লাগিব হা লেতেৰা পেটাকে থাকো এনেকে নহ'ব চিনেমাত চিনেমাত তেনেকুৱা নহ'ব টিচাৰ ৰোল দি ধুনীয়া খালি বেয়া কথা ক'ব নোৱাৰিব বেয়া কথা গালি পাৰিব পাৰিব একো নাই ভালখিনি লওক বেয়াখিনি নল'বা এই জুবিন দাৰ দৰে মানুহ আছে নেকি অসমত গালি এতিয়া ময়ো পাৰো এতিয়া সি খালি বৰ বেলেগ ধৰণে গালি পাৰে মই তাক সেইটোৱে বুজাই আছো আজি যে গালি পৰা এটা ধৰণ থাকে it's a different way to burst we need to burst it's a different way to burst indeed we need so you'll have to know it like if you burst like anything এতিয়া ভগৱানৰ পৰা শিকিম নে কাৰোবাৰ বেলেগৰ পৰা শিকিম এইবোৰ ভগৱান চগৱান মই গছক বিশ্বাস কৰো গছক ভগৱান বুলি গছটো আপুনিয়ে মই এজোপা গছ হয় বাৰু আপুনি এজোপা গছ মই নিজৰ গছৰ লগত মই ৰিলেট কৰো মই কথা পাতো আপুনি ইমান ডাঙৰ মানুহ মই গছৰ লগত কান্দো গছৰ লগত কথা পাতো আমি কথা পাতো গালি পাৰো সেইটো বহুতে দেখি থৈছে আগতে চ' গছে মোৰ কাৰণে মেইন আৰু বেয়া কথা নকবি খালি দেই কি বকি থাকো তাক লগাই কথা চ' আজি ভিক্টৰ মোৰ লগত আছে আৰু বৰ ভদ্ৰকে আছে ধুনীয়াকে আছে একো অভদ্ৰামি কৰা নাই একো উৎপাত কৰা নাই সেইটো চাগে মোৰ লগত থকাৰ কাৰণে মোৰ ভাইটি হিচাপে চ'
চবে মৰম কৰিব আৰু তাক মোৰ জুবিন দা মই তোৰে বাৰু দে একো নাই খালি ভালকে থাকিবি ভাল হবি ভাল মানুহক আমাৰ নতুন জেনেৰেশ্যনক ভাল কথা শিকাবি ভাল বস্তু শিকাবি ভাল গান ভাল চিনেমা ভাল ৰৈ বিনালৈ আহি আছে চবে চাব ভিক্টৰ ঠিক নাই তাক মই কাষ্ট কৰি দিব পাৰো কিন্তু দেই কোনোবা এটা কেৰেক্টাৰ এতিয়া তাৰ লগৰ এটাই কৈছে তাক টিচাৰ কেৰেক্টাৰ এটা টিচাৰে হয় বাৰু কিন্তু ইয়াৰ নিচিনা টিচাৰ খুব কম আছে ডোন্ট বাৰ্ক মানে কুকুৰ বুলি কোৱা নাই বাৰু মই আটাইতকৈ ভাল পাওঁ মই কিন্তু মানুহতকৈ বেছি কুকুৰক ভাল পাওঁ মোৰ গোটেই ঘৰখন কুকুৰ মই ৰিচেণ্টলি এখন চিনেমা চালো ইটছ কল্ড ডগ মেন চবে চাব ইটছ এ বিউটিফুল ফিল্ম এবাউট ডগছ আৰু মোৰ গোটেই ঘৰখন কুকুৰে ভৰ্তি গোটেই চ' বেছি দেৰি নকৰো আজি লগ পালো ভাল লাগিল আকৌ লগ পাম থেংক ইউ এণ্ড লাভ ইউ ৱেইট ফৰ মাই নিউ ফিল্ম ছেকেণ্ড কথা মই জুবিন দা ফিল্মত যে হিৰো হ'ব নোৱাৰো এটলিষ্ট কুত্তা এটা হৈ কিনে কুত্তা হ'ব নালাগে তোক বঢ়িয়া ভাল ৰোল এটা দিম দিলে ভিক্টৰ কেন কাম এভৰিবডি কেন বি এ এক্টৰ ৰাইট মই মিউজিচিয়ানৰ পৰা আহি ছিংগাৰ হলো তাৰপিছত কম্প'জাৰ হলো মিউজিক ডিৰেক্টৰ হলো তাৰপিছত এক্টৰ হলো ডিৰেক্টৰ হলো না আপুনি ইমান ধুনীয়া সেইটো কোৱাই নাই মই একো ধুনীয়া নহয় দে আপুনি যে বম ধুনীয়া সেইটো কথা কোৱাই নাই হ'ব তই এতিয়া মনে মনে থাক মই কাটি দিছো দেই বাই বাই লাভ ইউ অল পানী এগিলাস